হেল্ল' এভৰিৱান, মই যে আপোনালোকৰ বাবে লৈ আহিছোঁ মই বনোৱা পোলাওৰ ৰেচিপি। এয়া প্ৰথমতে মই সকলোখিনি বস্তু যোগাৰ কৰি লৈছোঁ। এয়া গেছত কুকাৰটো বহাই তাত অকণমান ৰিফাইন তেল দিছোঁ। তাতে মই দি দিছোঁ কাজু আৰু খিচমিচখিনি। এইখিনি মই এতিয়া অলপ সময় ভাজি ৰাখিম ৰঙা পোৱালৈকে। তাৰপিছত এইখিনি কাঢ়ি সেই একেখিনি তেলতে দিলোঁ তেজপাত, লং, ইলাচি, দালচেনি, পিঁয়াজ আৰু আদা নহৰু খুন্দা অকণমান। এইখিনি মই এতিয়া ৰঙা পোৱালৈকে ভাজি থাকিম। এই পিঁয়াজখিনি ভাজি হোৱাত মই টুকি ৰখা চাউলখিনি দি দিছোঁ। এইখিনিতে মই লাহে লাহে লৰাই থাকিম। চাউলখিনি মই আধা ঘণ্টা সময় তিয়াই তাৰপিছত অলপ সময়খিনি টুকি ৰাখি থৈ দিছিলোঁ। আপোনালোকে ইয়াত প্ৰয়োজন অনুসৰি পাচলি দিব পাৰে। মই আজি সাধাৰণভাৱে তৎক্ষণাত বনোৱাৰ কাৰণে পাচলি নিদিলোঁ। তাত দি দিলোঁ ভাজি ৰখা কাজু খিচমিচখিনি। এতিয়া মই লাহে লাহে লৰাই ভাজি থাকিম। প্ৰায় 5 মিনিটমান সময় ভজাৰ পিছত ইয়াত মই প্ৰয়োজন অনুসৰি পানী দি দিছোঁ। তাৰপাছতে দিছোঁ নিমখ আৰু অকণমান সোৱাদ বেলেঞ্চৰ কাৰণে দিছোঁ চেনি। তাৰপাছত দিছোঁ 2 চামুচমান ঘিউ। পানীটো বেছি দিব নালাগে, চাউলতকৈ অকণমান ওপৰত থাকিলেই হ'ল, তেতিয়া পাৰফেক্ট পোলাওটো হয়। এই পোলাওখিনি মই কুকাৰটো মাৰি দিলোঁ। এইপিনে মায়ে বনাই আছে চিকেন। প্ৰথমতে তেল গৰম কৰি কেৰাহীত দি দিলে পিঁয়াজ, তাৰপাছত দি দিছে নিমখ আৰু হালধি দি মেৰিনেট কৰি থোৱা চিকেনখিনি। এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ভাজি থাকিব। এইখিনি অলপ সময় ভজাৰ পিছতে ইয়াতে দি দিলে নহৰু, আদা, জলকীয়া পেষ্টখিনি। ইয়াত দিওঁ এতিয়া মানে গেছটো কম কৰি অলপ সময়ৰ কাৰণে ভাজি থাকিব। তাৰপাছতে দিলে মই ইয়াত জালুকৰ গুড়ি আৰু প্ৰয়োজন অনুসৰি অলপমান মছলা। এইখিনি এতিয়া সিজালৈকে অলপ সময় ভাজি ল'লে। তাৰপাছতে ইয়াতে দি দিছে প্ৰয়োজন অনুসৰি অলপ পানী। এইখিনি মাংসখিনি হৈ গ'ল। তাৰপিছত এই কুকাৰটো এটা চিটি মৰাৰ পিছত ইয়াত দেখিছেনে পোলাওখিনি ইমান ধুনীয়া হৈছে, এটা হৈছে। এই আজি ডিনাৰৰ থালিখন কেনেকুৱা লাগিলে জনাব। আজিলৈ ইমানেই, বাই।